মই এইটোৱে ক'ব বিচাৰিছোঁ আপোনালোকে নজনাকৈ কোন হয় একো নুবুজাকৈ কিন্তু ডাইৰেক্ট তেনেকৈ ক'ব নালাগে ঠিক আছে। তো আপোনালোকেও যদি নিজৰ কাৰোবাৰ পৰিয়ালৰ লগত যদি আপোনালোকে যায় ন, যদি আপোনাৰ লগত যাব ক'ৰবাত যাব বা গিৰিয়েক ঘৈণীয়েকে যে ভিডিঅ' বনাব, গিৰিয়েক ঘৈণীয়েকে যে ক'ৰবাত ফুৰিবলৈ, এইটো কথা নহয় ন। নিজৰ বায়েক ভনীয়েক বা মাক পুতেক সকলো নমস্কাৰ, মই দীপজ্যোতি তামুলী। আপোনালোকে চাই আছে দীপজ্যোতি ৰক। তো সেইকেইদিন যথেষ্ট পৰিমাণে ভাইৰেল হৈ থকা বিকাশ আৰু বিকাশৰ বায়েকক দেখাম। বিকাশৰ লগত যিগৰাকী ভিডিঅ'ত পত্নী বুলি কৈছে, আচলতে বিকাশৰ কি হয়? বিকাশ তো বিকাশ, এইটো বিকাশ। তো নমস্কাৰ। বিকাশে আপোনালোকক অকণমান ক'ব, মানে বিকাশ তোমাৰ বাইদেউক সকলোৱে পত্নী বুলি কৈ আছে। তো আজি তোমাক ডাইৰেক্ট লগ পালোঁ, তুমি এই বিষয়ে কি ক'বা? আচলতে সেই মানুহগৰাকী কোন? ৰীমা আচলতে তোমাৰ কোন? তো মই এইটোৱে ক'ব বিচাৰিছোঁ, আপোনালোকে যেন ভিডিঅ'খিনি চাই আছে ন, তো মোক কিনাৰত যেন মানে ভিডিঅ' প্ৰস্তুত কৰি থাকোঁতে মানে দেখা পায় ঠিক আছে। তো আপোনালোকে মানে এনেকুৱা ধৰণে কমেণ্টখিনি কৰিছে যেন মানে আমাৰ বায়ে একদম মোৰ লগত পত্নী বনাইছে ঠিক আছে। তো মই এইটোৱে ক'ব বিচাৰিছোঁ আপোনালোকে নজনাকৈ কোন হয় একো নুবুজাকৈ কিন্তু ডাইৰেক্ট তেনেকৈ ক'ব নালাগে ঠিক আছে। তো আপোনালোকেও যদি নিজৰ কাৰোবাৰ পৰিয়ালৰ লগত যদি আপোনালোকে যায় ন, যদি আপোনাৰ লগত যোৱা সেই মহিলাগৰাকী আপোনালোকক যদি কৈ দিয়ে যেন এই ঘৈণী হৈ চা তো এনেকুৱা মানসিকতাটো আছে আকৌ ঠিক আছে। তো সেইটো কাৰণে মই কওঁ আপোনালোকে তেনেকৈ নক'ব, কাৰণ কেলৈ সেইগৰাকী কোন হয় কি কথা আপোনালোকে নাজানে ঠিক আছে। তো সেই ভুলটো কেতিয়াও নকৰিব। তো মোৰ লগত ওলোৱা সেই মহিলাগৰাকী হ'ল মোৰ নিজৰ বাই ঠিক আছে। ঠিক আছে, ইয়াৰ পাছত আৰু এটা কুৱেশ্যন সুধিম তোমাক, 2 নম্বৰ কুৱেশ্যনটো। তুমি শ্যামন্তিকা শৰ্মাৰ লগত এটা মানে তোমাৰ ৰিলেশ্যনত এটা ভিডিঅ' বনাইছিলা। তো এই বিষয়ে আচলতে তুমি এটা এণ্টাৰটেইনমেণ্টৰ বিষয়েহে তুমি বনাইছিলা, সেই কথাটো মই ধুনীয়াকৈ জানো। তুমি তাৰ বিষয়ে মানুহক কিবা ক'বা নেকি? তো কথাটো এনেকুৱা ধৰণৰ দেই, তো মানে জানমণিক মই ভাল পোৱাই নহয়, গোটেই অসমবাসী ৰাইজে ভাল পায়। শদিয়াৰ পৰা ধুবুৰীলৈকে জানমণিক প্ৰত্যেকেই ভাল পায় ঠিক আছে। তো মানে মই সেইদিনাখন মানে যিটো জানমণি ভগত যোনটো সাক্ষাৎকাৰ ঠিক আছে, তো মই সেই সাক্ষাৎকাৰটো চালোঁ দেই। তো সাক্ষাৎকাৰটো চাই পিনে মানে মোৰ বহুত দুখ লাগিলে ঠিক আছে। তো দুখ লগাৰ কাৰণে মোৰ মানে এনেই মনটো মানে কিবা দুখ লাগি গ'ল। তো দুখ লগাৰ কাৰণতে মানে মই প্ৰথমতে এইটো কথা ক'ব বিচাৰিছোঁ দেই ঠিক আছে। তো ছ'চিয়েল মিডিয়াৰ যোগেদি ঠিক আছে, তো এনেকৈ কিবা এটা প্ৰস্তাৱ দি দিয়াটো কিমান যুক্তিসংগত কিন্তু মই নাজানো ঠিক আছে। মোৰ কোনো ডিগ্ৰী নাই, মই প্ৰথম কথা সেইটো ক'ব বিচাৰিছোঁ, মোৰ কোনো ডিগ্ৰী নাই ঠিক আছে। মোৰ কোনো ডিগ্ৰী নাই, মোৰ যোনটো সীমিত জ্ঞান দেই, মোৰ সেই সীমিত জ্ঞানে মই যি বুজিলোঁ মানে যি ভাবিলোঁ, মই সেই সীমিত জ্ঞানে মানে সেই সময়ত আৱেগতে যি ক'লোঁ। কিন্তু মই মানে কথাটো গম পাইছে নাই, মই মানে মোৰ একো পঢ়া শুনা একো নাই দে, মই একদম পাহাৰ কিনাৰ মানুহ। তো আপোনালোকেতো জানে মই প্ৰত্যেকটো ভিডিঅ'তে মই ডাইৰেক্ট কওঁ যেন মই প্ৰথম পৰিচয়টো দিম, মই এজন খেতিয়ক আৰু পাহাৰ কিনাৰ মানুহ ঠিক আছে। তো দাদা আপুনি আপোনাৰ পৰিৱেশটো দেখাওঁতে খনে নহয়, মানে ফটোৱে মিছা কথা নকয়। সঁচাকৈ পাহাৰৰ কিনাৰত ঘৰ, অতি সুন্দৰ পৰিৱেশ, গোটেই পৰিৱেশটো চাওক আপোনালোকে, কিমান সুন্দৰ পৰিৱেশৰ মাজত বিকাশত থাকে আৰু ভাল লাগে। আৰু এতিয়া প্ৰথম মেইন কথাটো হ'ল ৰীমাক তোমাৰ বাইদেউ অকণমান তুমি যদি চিনাকি কৰি দিয়া বাইদেউক, 1 মিনিট। বিকাশে তুমি চিনাকি কৰি দিবা। তো মানুহৰ মুখৰ আগত আচলতে এইটো ক্লিয়াৰ হোৱাটো ভাল। তো বিকাশৰ কোন হয়, বহুত মানুহে দেখিছোঁ মই সেইদিনা প্ৰায় 500ৰ মানে ওপৰত তেনেকুৱা আহিছে। তো এয়া বিকাশ। তো আপোনালোকে গম পাইছে নাই, আপোনালোকক ভুলটো শুধৰাই দিছোঁ ঠিক আছে। তো এয়া মোৰ নিজৰ বাইহে। নমস্কাৰ। তো এটা কথা শুনিছেনে, তো বাই যদিও মোতকৈ সৰু বুলিয়ে ক'ব, সৰু বুলি এইটো কাৰণে ক'ব কাৰণ কেলৈ মই হ'লোঁ মানে কৃষকৰ ল'ৰা সন্তান। মই খেতি কৰোঁ মানে 24 ঘণ্টা পথাৰত থাকিব লাগে, পথাৰত থাকিব লগাৰ কাৰণে মানে ৰ'দ চ'দ পৰি থাকেতো, মানে ৰ'দ বৰষুণ নেমানোতো, মানে সেই ৰ'দ চ'দ পৰি কিনে মানে বুঢ়া হৈছোঁ আৰু এইটো ইগন'ৰ কৰিব খালি দেই নিজৰ বুলি। আচলতে সি বিয়া পতাই নাই, আৰু এইজনী হ'ল তাৰ বায়েকহে আচলতে। তো ৰীমা, আচলতে মানুহে বহুত কুৱেশ্যন সুধি আছিলে যে বিকাশ তোমাৰ পত্নী কিবা কিবি তেনেকুৱা বহুত। তুমি সংক্ষেপতে মানে অকণমান তুমি তাৰ বিষয়ে কি ক'বা মানুহবিলাকৰ? মানে মই এইটোৱে ক'ব বিচাৰিছোঁ যে মানে সকলোকে ক'ব বিচাৰিছোঁ, যিহেতু আমি ক'বালৈ গ'লে মানে কাৰোবাৰ লগত মানে এগৰাকী মহিলা পুৰুষ যায়, মই সুধোঁ কোন হয়, বিশেষকৈ মানে সুধিব লাগে কোন হয়। প্ৰথমতে মানে পত্নী নেকি সেইটো পৰিচয় প্ৰথমতে দিব নালাগে, তেখেতক সুধি ল'ব লাগে কোন হয়। ঠিক তেনেকৈ মোক মানে এটা কমেণ্ট আহিছে যে শ্যামন্তিকা শৰ্মাক মানে তই বিয়া পাতিবি হয়, তোৰ লগত থকা ৰিম্পী গগৈ
মানে আৰু ল'ৰাটো কি হ'ব সেইটো মই কিন্তু বহুত অন্তৰত দুখ লাগিলে কাৰণ মোক যিহেতু বায়েকক পত্নী হিচাপে কৰি দিলে সেইটো মই কি ক'ম তেখেতক মই আকৌ মেছেজ যোগেদি ক'লোঁ যে মই তেখেতৰ বায়েকহে চৰি বুলিও কৈছে বাৰু ভুল হ'ল কিন্তু চৰি বুলি কৈছে সেইটো মানি লৈছোঁ কিন্তু আপোনালোকে সেনেকুৱা কমেণ্ট নকৰিব প্ৰথমতে জানি লওক সম্পৰ্কটো কি সেইটো বুজি ল'ব লাগে পটককৈ কৈ দিব নালাগে যে পত্নী নেকি কাৰণ মানে বায়েক ভায়েক আৰু এটা মই আপোনালোকে ইনষ্টাগ্ৰামত প্ৰায় চাগে ৰিলছ দেখিছে মাকে আৰু পিতেকে মানে এটা ৰিলছ বনাই থাকে তাতো কুৱেশ্যন কৰে মা বেটা কিন্তু তাত লিখি দিয়ে মা বেটা কিন্তু আপোনালোকে কিছুমানে প্ৰায় কয় গিয়েক ঘৈণীয়েক কেনেকুৱা মানে ক'ব লাগিব আপোনালোকৰ মানে মনৰ ভাৱবিলাক মানে বুজি নাপাওঁ কিন্তু অকণমান বুজিবলৈ চেষ্টা কৰিব কোন হয় সম্পৰ্কটো আপোনালোকে বুজি লৈ কমেণ্ট কৰিব সেনেকুৱা ভাল লাগে কাৰণ মানে অকল যে গিয়েক ঘৈণীয়েকে যে কাৰোবাৰ লগত যে যাব ক'ৰবাত যাব বা গিয়েক ঘৈণীয়েকে যে ভিডিঅ' বনাব গিয়েক ঘৈণীয়েকে যে ক'ৰবাত ফুৰিবলৈ এইটো কথা নহয় ন নিজৰ বায়েক ভনীয়েক বা মাক পুতেক সকলো যাব পাৰে আজিকালি কি হয় মাক পুতেকটো যেতিয়া জন্ম হোৱাৰ লগে লগে লহপকে যেনেকৈ পুলিটো বাঢ়ি যাওঁতে পিতেকো বাঢ়ি যায় বা ছোৱালীজনীও বাঢ়ি যায় তাৰমানে অকল সমবয়সৰ নিচিনা হৈ যায় সেই হেতুকে মানে কিছুমানে ধৰিব নোৱাৰে হ'লেও আপোনালোকে সুধি ল'ব কোন হয় এইটোৱে ক'লোঁ আৰু মই মানে আপোনালোকৰ সেই কমেণ্টটো মোৰ দুখ লাগিলে হ'লেও চৰি বুলি কৈ দিয়া একো নাই কিন্তু আপোনালোকে আগলৈও মানে তেনেকুৱা কমেণ্ট নকৰিব যে কোন হয় সুধি পিনে মানে মানুহক মন্তব্যটো দিয়াটো মই বিচাৰোঁ মানে তো ৰিম্পী হৰ্ষিতৰ এটা চেনেল আছে ৰিম্পী মোৰ চেনেল এটা আছে ৰিম্পী হৰ্ষিত আপোনালোকে চাবচোন ময়ো ভিডিঅ' বনাওঁ মই ইমান মানে ডাঙৰো ইউটিউবাৰ নহয় জাষ্ট মানে ইউটিউব জগতত ভৰিহে দিছোঁ মানে বনাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে চাবচোন ৰিম্পী হৰ্ষিত চেনেলটো গৈ পিনে কেনেকুৱা ধৰণৰ ভিডিঅ' বনাওঁ আৰু যদি ভাল লাগে আপোনালোকে ভিডিঅ'টো চাই ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে কমেণ্ট কৰিব কিবা যদি ভুল হৈছে আপোনালোকে শুধৰাই দিব আপোনালোকৰ শুধৰণিতে আমি আগবাঢ়ি যাব পাৰিম আপোনালোকে গৈ মোৰ মানে ইউটিউব চেনেলটোত গৈ ৰিম্পী হৰ্ষিত চাৰ্চ কৰি পিনে আপোনালোকে মোৰ চেনেলটোত গৈ মানে অকণমান দুৱাৰদলিত প্ৰৱেশ কৰিবচোন আপোনালোকৰ প্ৰৱেশ কৰিলে কিজান মানে নিজৰ পৰিয়ালৰ দৰে লাগেই আপোনালোকে আৰু মানে সোমাই লৈ পিনে যদি ভাল লাগে মানে ছাবস্ক্ৰাইব কৰি থৈ যাব সেইটোৱে কৈছোঁ আৰু ৰিম্পী আৰু বিকাশৰ কথাখিনি শুনি ভাল লাগিলে তো ময়ো ঘূৰি ফুৰোঁ মোৰ বৌৰ লগত মই বৌক অকণমান চিনাকি কৰি দিব বিচাৰিছোঁ এয়া মোৰ একচুৱেলি বৌ হয় দাদা বৌ তো এইখিনি মই কথা এটা ক'ম দেই পেহী লোৱা হয় দেই মই আজি মানে কৈ দিছোঁ সকলোকে মই সেইটোৱে ক'ব বিচাৰিছোঁ ঠিক আছে নাই আজিলৈকে নাভাবে কিন্তু সাহস নহয় ভাবিবলৈ খোৱাৰ আগতে মানে পেহী লোৱা হয় দেই ঠিকেই হয় কথাবিলাক যেনেকৈ আজি বিকাশ তোমালোকৰ কাৰণে আমি ক'বলৈ বাধ্য মানে এটা কথা মানে আমি সকলোৱে ভিডিঅ'টো মানে আমি সদায় একেটা ভিডিঅ'তে আমি কৈ নাথাকোঁ যে আমি ভায়েক কিন্তু আমি ভিডিঅ'ত কওঁ যে আমি বায়েক ভাই কিন্তু ভিডিঅ'বিলাক সকলোৱেতো নাচায় ন আমাৰ ভিডিঅ' প্ৰায় মানে যিহেতু আমি এটা ভিডিঅ'ত বা দুটা ভিডিঅ'ত ক'লে আমি বায়েক ভাই বুলি সকলো ভিডিঅ'তে কৈ থাকিবলৈ বেয়া লাগে দিয়কচোন বায়েক ভাই পৰিচয়টো আগতে দিলোৱে সেইটো কাৰণে মানে অকণমান অসুবিধাত পৰিচয় যদি নাজানো কিন্তু সুধি লোৱাটো কৰ্তব্য হয় নাই কওকচোন তোমালোকৰ কাৰণে আমিও ক্লিয়াৰ কৰি দিছোঁ মানে আমি মানে ক্লিয়াৰ কৰি দিছোঁ মোৰ পেহী লোৱা হয় তো বহুত ভাল লাগিলে থেংক ইউ এইটো ভিডিঅ' মই বনালোঁ তো আপোনালোকে এখেতসকলৰ ভিডিঅ'বিলাক চাব ভাল লাগিল ধন্যবাদ